দেখাইছোঁ আজি বাবুক লৈ দেওবাৰৰ দিনটো আমি কেনেদৰে পাৰ কৰোঁ। চাওঁচোন আহক সকলোৱে, ইমান দিনৰ মূৰত বাবু ওলাই আহিব পাৰিছে, তাৰ মনটো কিমান যে ফূৰ্তি। বৰ্তমান আমি ঘৰৰ পৰা আহি জয়সাগৰ পুখুৰী পাৰ স্থিত ৰুদ্ৰসিংহ পাৰ্কলৈ বুলি ৰাওনা হৈছোঁ। ছাইডৰ ইমান পৰিৱেশটো সুন্দৰ যে বাবুৱে ঘূৰি ঘূৰি গাড়ীৰ পৰা উলটি চাই গৈছে। চাওকচোন, বৃহত্তৰ জয়সাগৰ পুখুৰীৰ চাৰিওফালে আপোনালোকে মন কৰকচোন, ইমান ধুনীয়াকৈ গছ গছনিৰে পুখুৰী পাৰটো আৱৰি ৰাখিছে। লগতে এটা পাৰৰ পৰা আনটো পাৰ চাবৰ কাৰণে অসুবিধাই হয়, ইটো পাৰৰ পৰা সিটো পাৰ জিলিকি নাথাকে। আমি বৰ্তমান গৈ আছোঁ জয়সাগৰ পুখুৰী পাৰ স্থিত ৰুদ্ৰসিংহ পাৰ্কলৈ, যিখন পাৰ্ক নেকি অৱস্থা বহুত বেয়া আছিল আগতে, কিন্তু বৰ্তমান বিধায়ক মহোদয়ে ইমানেই সুন্দৰকৈ সজালে যে প্ৰতিজন ল'ৰা ছোৱালীয়ে সেই পাৰ্কখনলৈ এবাৰ আহিবলৈ মন কৰেই দেখা মাত্ৰে। আপোনালোকে সকলোৱে আগলৈকে চাই যাওকচোন। বাবুৰ বল খেলাৰ প্ৰতি বহুত বেছি নাজানো, আগলৈকে সি ফুটবলৰ প্ৰতি বেছি আগ্ৰহী হ'ব নেকি। বাস্কেটবলটো দেখি সি একেবাৰে ৰ'বই নোৱাৰিলে, খেলি আছে ৰ'দতে। চাওকচোন, মা মা কি মজা লাগিছে নে? মা খালি মজা লাগিছে নে? বন্ধৰ দিনত ল'ৰা ছোৱালী কেনেদৰে পাৰ্কলৈ হওক বা অন্য জেগালৈ হওক ফুৰাবলৈ উলিয়াই আনিলে সিহঁতে বহুত বেছি ফূৰ্তি পায়, কাৰণ ব্যস্ততা জীৱনৰ মাজত আজিকালি প্ৰায়বিলাক মাক দেউতাককে দেখা যায় সময় দিবৰ কাৰণে খুব কমেই সময় পায়। সেইকাৰণে বন্ধৰ দিনত নিজৰ ল'ৰা ছোৱালীক সময় দিবলৈ চাব। খোলা দিনত ল'ৰা ছোৱালীও আজিকালি প্ৰতিটো ল'ৰা ছোৱালীও ব্যস্ত থাকে নিজৰ নিজৰ কামত, বিদ্যালয়ৰ ব্যস্ততা, খেলা ধূলাৰ ব্যস্ততা, টিউশ্যন, নাচ গান এইবিলাকৰ মাজত দিনটো পাৰ হৈয়ে যায়, আৰু ৰাতি আকৌ পঢ়াৰ বোজা আহি যায়। সেয়েহে বন্ধৰ দিনত এনেকৈ অলপ ফূৰ্তি কৰাবলৈ পালে সিহঁতৰো মনত ভাল লাগে, লগতে মাক দেউতাকৰ লগত অলপ। এটা ভাল লগা খবৰ কি জানেনে? তাতে ৰুদ্ৰসিংহ উদ্যানৰ ভিতৰত এটা সাংস্কৃতিক অনুষ্ঠানো ৰখা হয়, য'ত নেকি আমাৰ সংস্কৃতিটো ৰক্ষাৰ কাৰণে বিধায়ক মহোদয়ে কৰা এটা চেষ্টা মাথোঁ। তাত 4-5 বাৰকৈ দৈনিক নৃত্য প্ৰদৰ্শন কৰোৱা হয়, 15-20 মিনিটৰ এটা অনুষ্ঠান হয়। আপোনালোক শিৱসাগৰলৈ আহিলে ৰুদ্ৰসিংহ পাৰ্কত এপাক সোমাবলৈ কেতিয়াও নাপাহৰিব। এটা নতুন ব্লগত আপোনালোক সকলোকে লগ পাম। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাব, বাবুক সকলোৱে মৰম দিব, লাইক কৰিব, কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ এটা নতুন ব্লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি দেওবাৰৰ দিনটোত আপোনালোক সকলোৰে পৰা বিদায় মাগিছোঁ। বাই বাই। বাই বাই।